রজবর কথা কলে শাবানৰ যেটো আগৰ মাহ আছিল আৰবী সেই মাহটোৰ নাম হৈছে ৰজব। ৰজবৰ ক্ষেত্ৰত আল্লাহ ৰসুলে ক'লে আর ৰজবু শাহৰুল্লাহ, ৰজব হৈছে আল্লাহৰ মাহ, আল্লাহৰ মাহ। ওয়া শাবানু শাহৰী, আৰু শাবান মাহ হৈছে মোৰ মাহ, অৰ্থাৎ নবীৰ মাহ, নবীজিৰ মাহ। ৰজব আল্লাহৰ মাহ, শাবান নবীৰ মাহ। ওয়া ৰমজানু শাহৰী উম্মতি, আৰু ইয়াৰ পিছত যেটো মাহ আহি আছে সেইটো হৈছে ৰমজান মাহ, আৰু ৰমজান মাহ হৈছে মোৰ উম্মতৰ মাহ। সুবহানাল্লাহ। ৰজব আল্লাহৰ মাহ, শাবান নবীৰ মাহ, আৰু ৰমজান হৈছে উম্মতৰ মাহ। আল্লাহ ৰসুলে এলান কৰিছে আগত থাকিল ৰজব আল্লাহৰ মাহ, মাজত থাকিল শাবান নবীৰ মাহ, পিছত থাকিল ৰমজান উম্মতৰ মাহ। যেহেতু শাবান নবীৰ মাহ বোলা হৈছে, নবীৰ মাহটো নিশ্চিতভাৱে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ বৰ্ণনা অনুযায়ী এই মাহটো নিশ্চিতভাৱে আল্লাহ পাকৰ ওচৰত বহুত বেছি মৰ্যাদাপূৰ্ণ হয়, কিয়নো এই মাহটোতে আল্লাহ পাক ৰব্বুল ইজ্জতে বহু বেছি ঘটনাৱলী এই মাহতে সংঘটিত কৰিছিল। যদিহে আমি শাবান নামটোৰ পিনে লক্ষ্য ৰাখি শাবান নামৰ উৎপত্তিৰ কাৰণ আমি জানিবলৈ যাওঁ, ইয়াক যে শাবান বুলি নাম থোৱা হ'ল, নামকৰণ কৰা হ'ল, ইয়াৰ উত্তৰ কি হ'ব পাৰে বা ইয়াৰ কাৰণ কি হ'ব পাৰে, ৰিজন কি হ'ব পাৰে, তেন্তে হজৰতে হাফিজ ইবনে হাজাৰ আসকালানী ৰহমতুল্লাহ আলাইহিয়ে ফাথহুল বাৰী নামৰ কিতাবত লিখিছে যে শাবান নামৰ উৎপত্তি এই ধৰণে হ'ল, তাৰ দুটা কাৰণ উল্লেখ কৰিছে। এটা হৈছে আৰব মৰুভূমি এলেকা। আৰবৰ নিজ এলেকাত বহু মানুহে পানী নাপায়, বেলেগ বেলেগ এলেকাৰ পৰা পানী সংগ্ৰহ কৰিব লাগে। তো তাৰে বাবেই বেছিভাগ সময়ত শাবান মাহত তেওঁলোকে কেতিয়াবা হয়তো মৌচুম ভাল আছিল, বতৰ ভাল আছিল, তাৰ বাবে তেওঁলোকে সুবিধা অনুযায়ী আৰবৰ বাসিন্দাসকলে পানী সংগ্ৰহৰ বাবে বেলেগ ঠাইলৈ ওলাই গৈছিল এই শাবান মাহত। এই শাবান শব্দৰ মাজত বাহিৰ হৈ যোৱা, ওলাই যোৱাৰ শব্দ নিহিত হৈ আছে, অৰ্থ নিহিত হৈ আছে, যাৰ বাবে এই মাহটোক শাবান বুলি নামকৰণ কৰা হৈছে। দ্বিতীয়টো হৈছে যিটো মাহক ৰজব আল্লাহৰ মাহ বোলা হ'ল, আৰু ৰজবু শাহৰুল্লাহ, ৰজব হৈছে আল্লাহৰ মাহ। এই আল্লাহৰ মাহ চাৰিটা মাহ, এই চাৰিটা পবিত্ৰ মাহ। বাকী চব মাহে পবিত্ৰ, আল্লাহৰেই হয় চব, কিন্তু বিশেষ মৰ্যাদা দিয়া হৈছে চাৰিটা মাহক। এই চাৰিটা মাহৰ ভিতৰত ৰজবো এটা মাহ। এই ৰজব মাহত আল্লাহ পাকে যুদ্ধ বিগ্ৰহ সকলোবোৰ হাৰাম কৰি দিছিল। এইকাৰণে এইটো ক'বলগীয়া হ'ল, কিয়নো আৰবৰ বাসিন্দাসকল তাত কেৱল মুছলিম নাছিল, আৰবৰ বাসিন্দা বলতে অমুছলিম, আমাৰ খ্ৰীষ্টিয়ান ভাই, ইহুদীসকল, মুছলিমসকল, বিশেষকৈ এই তিনিটা ধৰ্মৰ মানুহে তাত বসবাস কৰিছিল। এই তিনিওটা ধৰ্মৰ মানুহে যুদ্ধপ্ৰিয় আছিল, যুদ্ধ কৰি ভাল পাইছিল। আমি যেনেকৈ ফুটবল খেলি, ক্ৰিকেট খেলি ভাল পাওঁ, তেওঁলোকে তীৰ খেলি, ধনু খেলি, এইবোৰ খেলি ভাল পাইছিল। তাৰমানে তেওঁলোক যুদ্ধপ্ৰিয় আছিল। সৰু বাচ্চা এটাও ধনু চলাব জানে, কাঁড় চলাব জানে, তীৰ মাৰিব জানে, তীৰন্দাজ কৰিব জানে, ঘোঁৰা দৌৰাব জানে, উটৰ পিঠিত উঠি উটক দৌৰাব জানে। তেওঁলোকৰ এইবোৰ শিক্ষা হয়, তাৰেই কালচাৰ। তাৰ লগত আমাৰ কালচাৰ নিমিলে, আৰু সেইবোৰ গ্ৰহণ কৰাৰ প্ৰয়োজন আছে বুলিও আমি ভবা নাই বা উল্লেখ কৰা নাই। কিন্তু কেতিয়াবা নিজৰ সুন্নত পালনাৰ্থে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত পালনাৰ্থে কেতিয়াবা তীৰ নিক্ষেপ কৰাৰ যিটো ইলিম, যিটো বিদ্যা, এইটো শিকিবলৈ কেতিয়াবা আমাক হাদিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে উৎসাহিতও কৰিছে। কিন্তু শিকিবলৈ হৈ গৈছে, অনৰ্থক কাৰোবাক আঘাত কৰিবলৈ, হত্যা হিংসাত লিপ্ত হৈ পৰাৰ বাবে এইটো শিকাৰ কথা কোৱা হোৱা নাই। মাত্ৰ সুন্নত পালনাৰ্থে কোনোবাই শিকিব পাৰে, এইটো ভাল কথা। তো আমি বুজিলোঁ যে এইটো আৰবৰ বাসিন্দাসকল তেতিয়াৰ যুদ্ধপ্ৰিয় আছিল, তাৰ বাবে আল্লাহ পাক ৰব্বুল ইজ্জতে ৰজব মাহৰ সকলো যুদ্ধ বিগ্ৰহ হাৰাম কৰিছিল। আৰু যিহেতু ৰজব মাহত যুদ্ধ বিগ্ৰহ হাৰাম আছিল, নিষিদ্ধ আছিল, তাৰ বাবেই ৰজব মাহৰ পিছত যিটো মাহ আহিছিল সেইটো হ'ল শাবান মাহ। ৰজব মাহ যিহেতু যুদ্ধ বিগ্ৰহ নিষিদ্ধ, গতিকে ৰজব মাহত গোটেই আৰবৰ বাসিন্দাই নিজৰ ঘৰতেই অৱস্থান কৰিছিল, বাহিৰত ওলাই যোৱা নাছিল। যিহেতু যুদ্ধ বিগ্ৰহ নাই, বাহিৰত যাই কি কৰিম, তেওঁলোকে ঘৰতে থাকিছিল। যেতিয়া ৰজব মাহ শেষ হৈ শাবান মাহ পৰিছিল, শাবান মাহ পৰাৰ লগে লগে তেওঁলোকৰ নিজৰ দায়িত্ব পালনাৰ্থে নিজ এলেকা অনুযায়ী নিজৰ স্থানত গৈ তেওঁলোকে যুদ্ধ ইত্যাদিৰ বাবে আকৌ প্ৰস্তুতি আৰম্ভ কৰিছিল। এই যে ৰজব মাহ শেষ হোৱাৰ লগে লগে তেওঁলোকে ঘৰত থাকিছিল, ৰজব শেষ হ'ল, শাবান আৰম্ভ হ'ল, লগে লগে তেওঁলোক ঘৰৰ পৰা বাহিৰ হ'ল। এই বাহিৰ হোৱাৰ অৰ্থ সোমাই আছে শাবানত। বাহিৰ হোৱাৰ অৰ্থ শাবান শব্দত সোমাই আছে বাবেই এই শাবান মাহৰ উৎপত্তি সেই ঘটনাৰ পৰা হোৱা বুলি হাফিজ ইবনে হাজাৰ আসকালানী ৰহমতুল্লাহ আলাইহি তেওঁৰ কিতাব ফাথহুল বাৰীত উল্লেখ কৰিছে। আমি জানিব পাৰিলোঁ যে শাবান মাহৰ উৎপত্তিৰ এই দুটা কাৰণৰ যিকোনো এটা কাৰণ হ'ব পাৰে। এতিয়া আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে শাবান মাহক কিমান গুৰুত্ব দিছিল? শাবান মাহৰ গুৰুত্ব দিয়াৰ আৰু এটি কাৰণ, এই মাহটোৰ 14 নম্বৰ যিটো ৰাতি, আমি যাক শবে বৰাত বুলি কওঁ,
এই মাহটোৰে 14 নম্বৰ ৰাতি অৰ্থাৎ 14 তাৰিখ দিন গৈ ৰাতি আৰবী মতে 15 তাৰিখে আৰম্ভ হয় 15 শাবান এই মাহটোৰে সেই 14 তাৰিখ দিন গৈ ৰাতি সবে বৰাত হয় সবে বৰাতৰ ক্ষেত্ৰত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে তিনিটা মানুহ যিয়ে হুসনে সুলুক নকৰে কতা ৰাহমি কৰে আত্মীয়ৰ লগত সম্পৰ্ক ছিন্ন ভিন্ন কৰে আত্মীয়ৰ লগত সম্পৰ্ক বজাই নাৰাখে যে শিৰিক কৰে আৰু যিয়ে অইন মানুহৰ প্ৰতি হিংসা ভাৱ ৰাখে এই তিনি শ্ৰেণীৰ মানুহৰ বাহিৰে বাকি সব মানুহক আল্লাহ পাকে 14 শাবানৰ ৰাতি অৰ্থাৎ সবে বৰাতৰ দিনা আল্লাহ পাকে এই তিন শ্ৰেণীৰ মানুহৰ বাহিৰে সবকে মাফ কৰি দিয়ে সুবহানাল্লাহ তো এতিয়া আজি শাবানৰ 3 তাৰিখ 14 তাৰিখ অহালৈকে আমাৰ ভিতৰত যদি এই তিনটাৰ কিবা এটাও আছিল আমি ইয়াক উলিওৱাৰ চিন্তা ইচ্ছা চেষ্টা কৰিব লাগে যে এক নম্বৰটো হৈছে আত্মীয়ৰ লগত সম্পৰ্ক ছিন্নকাৰী এটো থাকিব নালাগিব আল্লাহৰ বাবে যদি হয় হে হয়তো বিচাৰ্যৰ বিষয় হ'ব বেলেগ কথা যদি হে ব্যক্তিগত বিষয় হয় তেন্তে ইয়াৰ পৰা আঁতৰি অহাটো জৰুৰী দ্বিতীয়টো হৈছে শিৰিক আল্লাহৰ লগত শিৰিক কৰা তৃতীয়টো হৈছে কাৰোবাৰ প্ৰতি হিংসা ভাৱ ৰখা কিনা বুগাজ ৰখা যে অমুকক মই বেয়া পাওঁ চান্স পালেই তেওঁৰ ক্ষতি কৰিম সুযোগ পালেই তেওঁৰ লোকচান কৰিম এনেকুৱা ধৰণৰ যিসকলৰ মনত ভাৱ থাকিব মই সুযোগ পোৱা নাই সুযোগ পাৱাৰ দিনা গম পাব তাৰ অৱস্থা কি হ'ব এই ভাৱ যাৰ মনত থাকিব এই ভাৱ থকা মানুহজনক আল্লাহ পাকে বেলেগ দিনটো দূৰৰ কথা সবে বৰাতৰ দিনাও মাফ নকৰে দ্বিতীয়তে আল্লাহৰ ৰাসূলে ৰজব মাহ আৰম্ভ হোৱাৰ লগে লগে এটা দোৱা কৰিছিল আল্লাহৰ ৰাসূলত এই বুলি আল্লাহুম্মা বাৰিক লানা ফি ৰজবা ওয়া শাবানা ওয়া বাল্লিগনা রমাদান শাবান মাহ আল্লাহ মোৰ বাবে ৰজব মাহ বৰকতময় আৰু শাবান মাহ বৰকতময় কৰি দিয়ক আৰু মোৰ হায়াত ৰমজান মাহলৈকে বৃদ্ধি কৰি দিয়ক আল্লাহৰ ৰাসূলে দোৱা কৰিছিল এই বুলি তো আমিও দায়িত্ব হল এই দোয়াটো আমিও কৰিব লাগে আমি আৰবিটো নাজানিব পাৰোঁ আমি অসমীয়াটো কৰিব পাৰোঁ আল্লাহ ৰজব মাহ আৰু শাবান মাহ মোৰ বাবে বৰকতময় কৰি দিয়ক আৰু ৰমজান মাহলৈকে মোৰ হায়াত বৃদ্ধি কৰি দিয়ক কিয়নো বৰাত সন্মুখত শাবান মাহৰ 3 তাৰিখ আজি আৰু ইয়াৰ পিছে পিছে ৰমজান মাহ আহি আছে গতিকে সকলো হিংসা ঘৃণা বাদ দি পৰিপূৰ্ণ মুকম্মলভাৱে ৰমজানৰ 30টা ৰজা ৰখাৰ বাবে শুদ্ধভাৱে আমি যাতে এতিয়াৰ পৰা নিয়ত কৰিব পাৰোঁ তাৰ কাৰণে প্ৰত্যেককে কোশিশ কৰিম ইনশাআল্লাহ আল্লাহ আমাক প্ৰত্যেককে